যিজন মানুহৰ বিষয়ে আপুনি তেওঁৰ কোৱালিটি বা গুণৰ বিষয়ে গম পালে যে এইজন মানুহৰ বিশেষ এটা কোৱালিটি আছে আৰু যিটোৰ পৰা মোৰ ব্যক্তিগত জীৱনত লাভ হৈছে, তেতিয়া সেইজনৰ প্ৰতি আপোনাৰ শ্ৰদ্ধাত মূৰটো উখাই যাব। উদাহৰণ লওক, এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে। মাক বাপেক আৰু ল'ৰা ছোৱালী দুটা, AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন, 4টা ছিট ৰিজাৰ্ভ কৰিছে, বাৰ্থ 4টা, ওপৰত 2টা আৰু তলত 2টা, ছাইডৰ কেইটা বাদ দিলোঁ। এফালে মাক বহিছে, এফালে বাপেক। ল'ৰা ছোৱালী দুটাক দীঘলকৈ শুৱাই দিছে, কিয়? যাতে তাত আহি বেলেগ কোনোবা নবহক। ওপৰত বস্তুকেইটা পাতলকৈ থৈ দিছে দুইফালে। ট্ৰেইন চলাৰ প্ৰাক মুহূৰ্তত এজন ভদ্ৰলোকে হাতত এটা ব্ৰিফকেছ লৈ এই কম্পাৰ্টমেণ্টত আহি উঠিল আৰু তেওঁ সৰু ল'ৰাটো 7 বছৰমানৰ বয়সৰ, তাক ক'লে বোপাই ভৰিকেইটা অকণ কচাই দে, মই ইয়াতে বহোঁ। মাক বাপেকে একেলগে কৈছে ভৰি মেল, মানে বুজাই দিছে যে ইয়াত তই বহিব নোৱাৰ। আৰু ভদ্ৰপুৰুষ তেওঁ গম পালে যে মই ইয়াত বহাটো বিচৰা নাই, সেইকাৰণে তেওঁ ৰেলিংডালত ধৰি হাতত ব্ৰিফকেছটো লৈ থিয় হৈ আছে। ট্ৰেইন ইতিমধ্যে চলা আৰম্ভ কৰিছে। ল'ৰাটোৱে ভাবিছিল সৰু ল'ৰা, ট্ৰেইনত যাম, গতিকে চিপছৰ পেকেট কেইটামান কিনি লৈছে, খাম আৰু উঠি, এইটো ল'ৰা ছোৱালীৰ হয়। কিন্তু মাক বাপেকে শুৱাই দিলে আৰু তাক সৰুৰে পৰা এটা শিক্ষা দিছে যে শুই খাব নাপায়। চাওক, আমাৰ সমাজত কিছুমান নাপায় কথা থাকে। যিবিলাক নাপায়ত বিজ্ঞানজনিত কাৰণ আছে সেইবিলাক মানক, যিবিলাকৰ কোনো বিজ্ঞানজনিত কাৰণ নাই সেইবিলাক অন্ধবিশ্বাস বুলি এৰি দিয়ক। উদাহৰণ 2টাৰে লওক। আমি গাড়ী চলাই ইফালে সিফালে গৈ থাকোঁতে পাওঁ, আমাৰ আগত যদি কোনোবা মানুহ গাড়ী থাকে, তেওঁলোকৰ আগেদি যদি মেকুৰী পাৰ হৈ যায়, তেওঁলোকে গাড়ীখন ৰখাই কিবা পুৰণ চিন মাৰে আৰু থু থা কৰি, নহ'লে গ্লাছখন খুলি আমাক ইংগিত কৰে যে আগবাঢ়ক। তাৰমানে মেকুৰীটো পাৰ হৈ যোৱাৰ কাৰণে তেওঁলোকৰ যাত্ৰা ভংগ হ'ল, এইটো বিশ্বাস তেওঁলোকৰ। কিন্তু সত্যটো কি? গুৰুজনাই কীৰ্তনত কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি ভগৱান কৃষ্ণ সমস্ত ভূতত ব্যাপ্তমান হৈ আছে, আৰু সেইটোৰ কাৰণে গুৰুজনাই ইয়ালৈকেও কৈছে যে কুকুৰা শ্ৰীগাল গৰ্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তাৰমানে প্ৰতিটো জীৱত আমাৰ শৰীৰত যিটো আত্মা বিৰাজমান হৈ আছে, সমস্ত ভূতত সেই একে আত্মা বিৰাজমান হৈ আছে। গতিকে আগেদি যেতিয়া মেকুৰীটো পাৰ হৈ গৈছে, এইটোত কোনো যাত্ৰা ভংগ হোৱাৰ কথা নাই। বৰঞ্চ যদি আপোনাৰ দৃষ্টিকোণ ঠিক হয়, আপুনি ভগৱান বিষ্ণুৰ দৰ্শন কৰিলে, যদি বিষ্ণু বুদ্ধি কৰিব পাৰে, তেতিয়াহ'লে আপুনি আপোনাৰ যাত্ৰাৰ কাষেদি ওলাই গৈছে, মানে আপোনাৰ কাৰণেতো এইটো মংগলহে হ'ল। এইটো হৈছে অন্ধবিশ্বাস। কিন্তু শুই খাব নাপায়, ইয়াত বিজ্ঞানজনিত কাৰণ আছে। আমাৰ খাদ্যনলী আৰু শ্বাসনলী দুডাল প্ৰায় লগালগি। আমি কেতিয়াবা এনেও যদি খৰধৰকৈ কিবা খাওঁ, যদি তাৰ এটুকুৰামান যদি আমাৰ শ্বাসনলীলৈ যায়, তেতিয়া আমাৰ চৰচৰণি আহে, কাহ আহে, আমি উলিয়াই দিব বিচাৰে টুকুৰাটো, এইটো প্ৰকৃতিৰ নিয়ম। কাহ আহি যাব, চৰচৰণি আহিব। এই ল'ৰাটো এতিয়া উপায়ন্তৰ হৈ শুই আছিলে। মাকে কৈছে শুই খাব নাপায়, কিন্তু চিপছৰ পেকেট কিনি লৈছে, কিমান সময় থাকিব এতিয়া? শেষত গৈ আৰু ভাবিলে এটা ফালি খাওঁৱে, যি হ'ব দেখা যাব। চিপছৰ পেকেট এটা ফালি খোৱা আৰম্ভ কৰিলে। ট্ৰেইন গৈ আছে, শুই খাই আছে, আৰু বছ এটুকুৰা গৈ তাৰ শ্বাসনলীত লাগি গ'ল। যেতিয়া লাগিল, তাৰ চৰচৰণি অহা আৰম্ভ কৰিলে, কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিলে এজমেটিক ট্ৰাবল, মানে হাঁপানী বেমাৰ। যেতিয়া কাহ আহিলে, তাৰ চৰচৰণি আহিলে, সি এতিয়া উশাহ ল'ব নোৱাৰা হৈছে, ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল। আৰু গোটেইটো ঘামি জামি AC কোচত তাৰ অৱস্থা নাই। মাক বাপেকৰ এতিয়া চিন্তা হৈ গ'ল, ট্ৰেইন দ্ৰুতগতিত গৈ আছে, কৰিব কি? এই মানুহজনে চব চাই আছে, ভদ্ৰপুৰুষজনে ৰেলিংডালত ধৰি চব চাই আছে। শেষত তেওঁ ব্ৰিফকেছটো তলতে থ'লে আৰু খুলি পেলাই ষ্টেথিস্কোপডাল লগাই ল'ৰাটোক চেকআপ কৰিলে। কৰি পেলাই হাতত এটা বেজী দিলে, ইনজেকশ্যন এটা দিলে। 10 মিনিটমানৰ পাছত ল'ৰাটোৱে উশাহ ল'ব পৰা হৈছে। আৰু এতিয়া মাক বাপেক দুয়োটাই ল'ৰাটোক কৈছে ভৰি কচা, আৰু তেওঁক কৈছে আহক বহক। অৰ্থাৎ 10 মিনিট আগলৈকে যিজন বহে বুলি ভাবি মাক বাপেকে ল'ৰাটোক কৈছিল ভৰি মেলি দে, সেই একেই মাক বাপেকে 10 মিনিটৰ পাছত কৈছে যে ভৰি কচা, আৰু মানুহজনক কৈছে আহক বহক। মানে 10 মিনিট আগলৈকে গম পোৱা নাছিল তেওঁ কোন।
10 মিনিটৰ ভিতৰত গম পালে তেওঁ এজন ডাক্তৰ হ'ব পাৰে, আমাৰ কি আহে যায়। কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত তেওঁ ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰিলে। গতিকে সেইজনৰ প্ৰতি তেওঁৰ শ্ৰদ্ধাটো বাঢ়ি গ'ল আৰু লগে লগে তেওঁলোকৰ আসনত বহিবলৈ ঠাই দিলে। ঠিক তেনেকৈ যেতিয়ালৈকে কোনো এখন গ্ৰন্থৰ মাহাত্ম্য আপোনালোকে গম নাপাব, তেতিয়ালৈকে গ্ৰন্থখনৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা নাহিব। জাষ্ট এটা অনুষ্ঠান হিচাপে আহিছোঁ, শুনিব লাগে শুনিলোঁ, খাবলৈ ববলৈ দিলে গুচি গ'লোঁ, খেলা চেচ। কিন্তু যেতিয়াই গম পাব যে এইখন এখন বিশেষ গ্ৰন্থ, ইয়াৰ এটা বিশেষ মাহাত্ম্য আছে, তেতিয়া আপোনালোকৰ গ্ৰন্থখনৰ প্ৰতি দৃষ্টিকোণ সলনি হৈ যাব, শ্ৰদ্ধাভাৱ হৃদয়ত আহিব। অৰ্জুনক কৈছে, হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰে। জ্ঞান লাভ কৰিবলৈ হ'লে প্ৰথম শ্ৰদ্ধা লাগিব। এতিয়া ভাগৱতত এনেকুৱা কি আছে? ভাগৱতৰ মাহাত্ম্যৰ বিষয়ে ব্যাসদেৱে ভাগৱততকৈ বেছিকৈ কৈছে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত। ভাগৱত মাহাত্ম্য নাম দি 6টা অধ্যায়ত বৰ্ণন কৰিছে। পদ্ম পুৰাণ 18খন পুৰাণৰ বিষয়ে আপোনালোকে শুনিছে। আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্দ পুৰাণ, 81,100টা শ্লোক আছে তাত। পদ্ম পুৰাণখন হৈছে দ্বিতীয়খন ডাঙৰ পুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্ম পুৰাণৰ উত্তৰ খণ্ডত, শেষৰ খণ্ডটোত ভাগৱত মাহাত্ম্য নাম দি কেৱল ভাগৱতৰ মাহাত্ম্য গাইছে ব্যাসদেৱে 6টা অধ্যায়ত। আমি গোটেইখিনি নকৰোঁ, মূল আজি বৰ ধুনীয়া আপোনালোকে উলিয়াইছে, মায়াৰ তৰণ, নিমি নৱসিদ্ধ সংবাদ, বহুত জানিবলগীয়া আছে, ইয়াত সোমাম। কিন্তু কথাকেইটা বুজি লওক থুলমূলকৈ। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক, তাত কৈছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত, য'ত য'ত ভাগৱতৰ কথা হয়, ভক্তি আদি কাম ব্ৰজেত, তালৈ ভক্তি আদিৰ আগমন ঘটে। ভক্তি আদি মানে ভক্তি, জ্ঞান আৰু বৈৰাগ্য, 3টা বস্তুৰ আগমন ঘটে য'ত ভাগৱত হয়। আৰু যিমান ভাগৱত শুনিব, কথাৰ শব্দম সমকৰ্ণম তৎ ত্ৰিকম তৰুণয়ে, 3টা তৰুণ হৈ গৈ থাকিব। কি? ভক্তি, জ্ঞান, বৈৰাগ্য। যিমান ভাগৱত শুনিব, সিমান আপোনালোকৰ হৃদয়ত ভক্তি বস্তু বৃদ্ধি হ'ব, তৰুণ হ'ব বুলি কৈছে, জ্ঞান বাঢ়িব আৰু সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ আপোনালোকৰ বাঢ়ি আহিব। কিন্তু ঘটনা হ'ল, যেতিয়ালৈকে ইয়াত থাকে অনুষ্ঠানৰ ভিতৰত, তেতিয়ালৈকেতো গেৰেণ্টি দিছে ব্যাসদেৱে। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তুটো হৃদয়ত জাগ্ৰত কৰি ৰাখিব পাৰে, সেইটো আপোনালোকৰ সুকীয়া সুকীয়া কথা। যিমান মথন কৰিব, মন্থন কৰিব, সিমান আপোনালোকৰ হৃদয়ত ভক্তি বস্তুটো জাগ্ৰত হৈ থাকিব। ব্যাসদেৱে লিখিছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। কথা ভাগৱতস্যাপি, ভাগৱতৰ কথা, নিত্যম ভৱতি যৎ গৃহে, যিখন ঘৰত সদায় হয়, তৎ গৃহম তীৰ্থৰূপম, সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হয়, হি বাসতম পাপনাশনম, তাত যদি কিবা কাইদাত পাপ আছিলে সমস্ত পাপ নাশ হ'ব। আৰু গুৰুজনে আমাক সেইটো কাৰণে কৈছিল তীৰ্থ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই। কাৰণ তীৰ্থ মানে কি? তীৰ্থ সেইবিলাকক কয় য'ত ভগৱানে বা মহাপুৰুষসকলে জন্ম লাভ কৰিছিল বা সেই স্থানত লীলা কৰিছিল, সেই জেগাকণ তীৰ্থলৈ ৰূপান্তৰিত হয়। আৰু তাত সন্ত মহন্তসকলে ভগৱানৰ চৰিত্ৰসমূহ তাত কীৰ্তন কৰে, সদায় চৰ্চা কৰে। আমাৰ মানুহবিলাক আগতে তেনে স্থানত গৈ শ্ৰৱণ কৰিছিল। তেতিয়া ভাগৱত গাঁৱলৈ অহা নাছিল, কাৰণ ভাগৱত আছিল সংস্কৃতত। সংস্কৃত জনা মানুহৰ সংখ্যা কম। যেতিয়া গুৰুজনা অৱতৰিত হ'ল, তেওঁৰ লগতে তেওঁৰ প্ৰপন্ন শিষ্যসকলে যেতিয়া সংস্কৃতৰ কঠিন কঠিন গ্ৰন্থবিলাক সহজ সৰলকৈ আমি বুজিব পৰাকৈ যেতিয়া অনুবাদ কৰি দিলে, তেতিয়া ভাগৱত এতিয়া গাঁৱলৈ অহা হ'ল, আপোনাৰ নিজৰ ঘৰলৈ অহা হ'ল। এতিয়া আপুনি আপোনাৰ ঘৰতে যদি কৃষ্ণৰ লীলা শ্ৰৱণ কীৰ্তন কৰিব পাৰে, তেতিয়াহ'লে আপুনি টকা পইচা সময়ৰ খৰচ কৰি পেলাই তীৰ্থলৈ যোৱাৰ প্ৰয়োজন কি? আৰু আগৰ তীৰ্থস্থানত সঁচাকৈ ভক্তি বস্তুটো আছিলে, তাত সন্ত মহন্তৰ মুখেৰে কথা বতৰা চলিছিল। এতিয়াতো বহুবিলাকত তীৰ্থততো চব কমাৰ্চিয়েল হ'ল, চব কমাৰ্চিয়েল এতিয়া।
তাত আগতে গৈ আপুনি কাৰোবাক লগ ধৰিব লাগিব, তেওঁলোকক আকৌ বেলেগ বেলেগ পইচাৰ কথা আছে, এইটো লাইনত গ'লে ইমান টকা, সিটো লাইনত গ'লে সিমান টকা, বিভিন্ন ধৰণ। আমি যদিও যোৱা নাই, আমি শ্ৰৱণ শুনিছোঁ তেনেকৈ। গতিকে আল্টিমেটলি গুৰুজনাই কৈছে যে এতিয়া ঘৰতে তোমালোকে তীৰ্থ কৰিব পাৰিবা। আৰু ব্যাসদেৱেতো পদ্মপুৰাণৰ উত্তৰখণ্ডত লিখি থৈ গ'ল যে য'ত কথা ভাগৱতস্যাপি নিত্যম ভৱতি য'ত গৃহে, যিখন ঘৰত সদায় হয় সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। ব্যাসদেৱে আজিৰ পৰা ৫,৫০০ বছৰ আগতে এটা কথা অনুমান কৰিছিল যে কলিযুগৰ মানুহে প্ৰতিটো কথা তুলনা কৰি চাব, কোনফালে গ'লে মোৰ লাভ বেছি। ধৰ্মৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে বুলিয়েই ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ড ভাগৱত মাহাত্ম্যত লিখি থৈ গৈছে। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৩০ নম্বৰ শ্লোক, তাত লিখিছে অশ্বমেধ সহস্ৰাণী। যদি কোনোবাই অশ্বমেধ যজ্ঞ ১০০০টা কৰিব পাৰে, অসম্ভৱ। যদি পাৰে, এটা অশ্বমেধ যজ্ঞ কৰাই মুস্কিল, তেনেকুৱাত যদি কোনোবাই ১০০০ অশ্বমেধ যজ্ঞ যদি কৰিব পাৰে আৰু ১০০টা যদি বাজপেয় যজ্ঞ কৰিব পাৰে, আনহাতে যদি আন কোনোবাই আজি অনুষ্ঠান কৰাৰ দৰে এনেকৈ ভাগৱতৰ অনুষ্ঠান যদি কৰে, ভাগৱত অনুষ্ঠানৰ পৰা যিটো ফল পাব তাৰ ১৬ ভাগৰ এভাগ, মনত ৰাখিব, ১৬ ভাগৰ এভাগ ১০০০ অশ্বমেধ যজ্ঞ আৰু ১০০টা যজ্ঞ কৰি পোৱা ফলৰ সমান হ'ব। মানে আপুনি ১০০০ অশ্বমেধ যজ্ঞ কৰি ১০০টা বাজপেয় যজ্ঞ কৰি যিটো ফল পাব তাৰ ১৬ গুণ বেছি পাব ভাগৱত অনুষ্ঠানত। গতিকে সেইফালৰ পৰাও ভাগৱতৰ বিশেষ মাহাত্ম্য আছে। আমি আপোনালোকক ক'লোঁ যে ভাগৱত কিয় শুনিব লাগে। আপোনালোকে মনত ৰাখিব যে ভাগৱত প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি। দ্বিতীয়, ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। এই কথাটো আপোনালোকে মনত ৰাখক। কেৱল মাত্ৰ ভাগৱত যদি আপোনালোকে শ্ৰৱণ কৰে, কেৱল ভাগৱত, আপোনালোকৰ জীৱন নৌকা পাৰ হৈ যাব। ভক্তি মাৰ্গত ভাগৱততকৈ উত্তম গ্ৰন্থ আৰু কোনো নাই, একো নাই। ভক্তি মাৰ্গত ভাগৱততকৈ উত্তম গ্ৰন্থ, শ্ৰেষ্ঠ গ্ৰন্থ আৰু আপুনি ক'তো বিচাৰি নাপায়। ইয়াত শাস্ত্ৰৰ সাৰ আছে। যদিও আমি হিন্দু ধৰ্ম বুলি আমাৰ আজিকালি বিৰাট জোৰ চোৰকৈ চলি আছে, আচলতে আমাৰ ধৰ্মটো হিন্দু নাছিলেই। সিন্ধু নদীৰ পাৰত যিমান মানুহে বাস কৰিছিল, তেতিয়া পাৰ্চিয়ানসকলে তেওঁলোকক হিন্দু বুলি কৈছিল। অকল সনাতন ধৰ্মী লোকক নহয়, তাৰ পাৰত যিমান সম্প্ৰদায়ৰ লোক আছিল চবকে তেতিয়া হিন্দু বুলি কৈছিল। কিন্তু কালৰ সোঁতত আহি এতিয়া সনাতন ধৰ্মৰখিনিকে হিন্দু বুলি কোৱা হ'ল। সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো লিখা নহয়। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ, বেদস্তুতি কীৰ্তন। অপৌৰুষেয় বুলি কয়, কোনেও লিখা নাই ইয়াক, কোনো পুৰুষে সৃষ্টি কৰা নহয়, প্ৰভু ভগৱন্তৰ নিশ্বাসত বাজ হৈছে। এই বেদ আছে ৪খন, ঋগ সাম যজুৰ অথৰ্বৈক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। ১:৪:২০ প্ৰথম স্কন্ধ ৪ৰ্থ অধ্যায় ২০ নম্বৰ শ্লোক ভাগৱত। তাত কৈছে ঋগবেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, ৪খন বেদ আছে, যদিও মহাভাৰত আৰু ভাগৱতক পঞ্চম বেদ বুলি কোৱা হয়। ভাগৱতত লিখিছে প্ৰথম স্কন্ধ ৪ৰ্থ অধ্যায় ২০ নম্বৰ শ্লোক। এই বেদৰ আকৌ ৪টা ভাগ আছে। সংহিতা আছে, ব্ৰাহ্মণ্য আছে, আৰণ্যক আছে আৰু বেদান্ত। শব্দবিলাক আপোনালোকে নিশ্চয় শুনিছে। বেদান্তত ১০৮খন উপনিষদ মূল, তাৰে জনপ্ৰিয় 10খনমান আছে। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, বেদৰ সাৰখিনি বেদান্তত আছে, উপনিষদত আছে। সেইজন ব্যাসদেৱে লিখিছে যে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে জৈস্য ৰসামৃত তৃপ্তস্য না নন্যত্ৰ ৰতি ক্বচিত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত ১৮ নম্বৰ পদ জোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। মানে বেদৰ সাৰ যদি বেদান্ত হয়, বেদান্তৰ সাৰ আকৌ ভাগৱত বুলি কৈ থৈ গৈছে।
গতিকে যদি ভাগৱত পঢ়ে আপুনি তেতিয়াহ'লে বেদৰ সাৰ বস্তুটো আপুনি ভাগৱততে পাব। আনহাতে যদি চাই আমাৰ দুখন মহাকাব্য আছে, ৰামায়ণ আৰু মহাভাৰত, আৰু এখন আমাৰ গ্ৰন্থ হৈছে গীতা। গীতা যদিও আমি সুকীয়া গ্ৰন্থ হিচাপে গ্ৰহণ কৰোঁ, কিন্তু গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতা যদিও আমি বেলেগ বুলি ভাবোঁ, গীতা মহাভাৰতৰ ভিতৰৰ বস্তু হ'লেও সুকীয়াকৈ এখন গ্ৰন্থ। এতিয়া আপোনালোকে যদি ভাগৱত পঢ়ে, ইয়াত মহাভাৰতৰ কথাও পাব, ৰামায়ণৰ কথাও পাব, নৱম স্কন্ধ ৰাজবংশাৱলী, আৰু গীতাৰ কথাও পাব। ইয়াত বিভিন্ন কাহিনী আছে, বিষ্ণু বৈষ্ণৱৰ কথা আছে, আমাক বিভিন্ন ব্যৱহাৰৰ কথা কৈছে। কাহিনীবিলাক যদি অকল জানি থৈ দিওঁ তেতিয়া আমাৰ কি লাভ হ'ব? আপুনি গম পাইছে যে আপোনাৰ এইটো অসুখ হৈছে, ডাক্তৰে প্ৰেছক্ৰিপশ্যন দিলে যে আপুনি এইটো ঔষধ খাব, আপুনি জানিলে। যেতিয়ালৈকে ঔষধটো গ্ৰহণ নকৰে তেতিয়ালৈকে আপোনাৰ লাভ নহ'ব। আমাৰ বহুতৰ কি হয়, আমি কথাবিলাক জানি থওঁ আৰু জানি পেলাই কৰ্মৰ ক্ষেত্ৰত তাক নানো। গতিকে ৰেলৱে ট্ৰেক দুডালৰ দৰে হয়, এফালে ধৰ্ম চলি আছে আৰু এফালে নিজৰ কাম চলি আছে, দুইডাল কেতিয়াও মিল নহয়। আৰু সেইটোৰ কাৰণে আমি জীৱনত দুখ সংঘাত এইবিলাক বেছিকৈ পাইছোঁ। যিদিনাই আপোনাৰ ধৰ্মৰ জনা কথাখিনি কৰ্মক্ষেত্ৰত আনিবলৈ চেষ্টা কৰিব, সেইদিনাৰ পৰাই আপুনি জানিব যে মোৰ আনন্দৰ দিন আৰম্ভ হৈ গ'ল। ধন টকা পইচাৰ লগত দূৰ দূৰলৈকে আনন্দৰ কোনো সম্পৰ্ক নাই। ধন টকা পইচাৰ লগত আনন্দৰ কোনো দূৰ দূৰলৈকে সম্পৰ্ক নাই। কেৱল মনৰ ভাৱত আপুনি সত্যতা আনক, সততা আনক, আৰু জনা ধৰ্মৰ কথাখিনি কৰ্মৰ ক্ষেত্ৰত মানিবলৈ চেষ্টা কৰক। বছ, আনন্দৰ যাত্ৰা আপোনাৰ আৰম্ভ হৈ যাব। কম দিনৰ ভিতৰত আপোনালোকে অনুভৱ কৰিব যে হয়, মই আনন্দ পাইছোঁ, এতিয়া মোৰ কোনো ধৰণৰ তেনেকুৱা দুখ নাই। বিভিন্ন ব্যৱহাৰৰ কথা কৈছে, তাৰে এটা ব্যৱহাৰ হৈছে ব্যৱসায়িক জীৱনত পৰিশ্ৰম। আমি গৃহপাতি সংসাৰ পাতি বাস কৰোঁ, যদি পৰিশ্ৰমেই নকৰোঁ, ইজি আৰ্নিং লগা হ'ল আজিকালি, খুব সহজতে পইচা লাগে, সেইকাৰণে চোৰ ডকাইতি বৃদ্ধি পাইছে, ঠগ প্ৰবঞ্চক বৃদ্ধি পাইছে। খালি চোৰ ডকাইতি ঠগ প্ৰবঞ্চক এইবিলাক বাঢ়িছে, কিয়? সহজতে পইচা লাগে। আৰু ভগৱানে নিজ মুখে অৰ্জুনক কৈছে, নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জ্যায়ো হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে ন প্ৰসিদ্ধে দকৰ্মণি। 3 অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্ম নিজে কৰ। যদি তই নিজে নকৰ, এদিন শৰীৰটোৱে তোক লগ নিদিয়া হ'ব। আৰু হয়ো, বয়স হৈ অহাৰ লগে লগে আমি তলত বহিব নোৱাৰা হওঁ, শুনো বুলি শুনিব নোৱাৰোঁ, চাওঁ বুলি চাব নোৱাৰোঁ, হাত ভৰিৰ পৰা আমি বেছি দূৰ খোজকাঢ়ি যাব নোৱাৰোঁ, শৰীৰে লগ নিদিয়া হয়। সেইকাৰণে পঢ়া সময়ত পৰিশ্ৰম কৰক। দ্বিতীয়ত কৈছে সামাজিক জীৱনত স্বচ্ছতা বজাই ৰাখক। মই অলপ আগতে ক'লোঁ ধৰ্ম জানো। দুৰ্যোধনক যেতিয়া ভগৱান কৃষ্ণই কৈছিল তই ধৰ্মৰ কথা জান নাই? বোলে জানো, মই ধৰ্ম জানো মই, কিন্তু মোৰ ধৰ্মত প্ৰবৃত্তি নাই। জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। অধৰ্ম কি জান নাই? সেইটোও জানো। জানামি অধৰ্মম নাচামে নিবৃত্তি। মই অধৰ্মৰ পৰা ওলাই আহিব নোৱাৰোঁ। সেইকাৰণে কি চান্স লৈছে, অজুহাত কি লৈছে? ভগৱানে হৃদয়ত থাকি যেনেকৈ কৰাই কৰি যাম মই, বুজা নাই? আৰু সেইটোকে অনুবাদ কৰিছে ঘোষাত, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। হৃদিস্থিত হোৱা তুমি যেন কৰা বাহাচ আমি ঋষিকেশ কৰিব তেনেয়। আমাৰো গতি তেনেকুৱা। স্বচ্ছতা যদি নাথাকে সামাজিক জীৱনত, তেতিয়াহ'লে এটা সমাজ চলি থাকিব নোৱাৰে। তৃতীয়ত হৈছে পৰিয়ালৰ মাজত প্ৰেম। আজিকালি আমাৰ পৰিয়ালবিলাক খুব কমি আহিল। আগতে এটা পৰিয়ালত 40 জন 50 জন মানুহ থাকে, যৌথ পৰিয়াল। আজিকালি মেক্সিমাম 4 জন বা 5 জন, তাকো ইটোৰ লগত সিটোৰ মৰম নাই, চব স্বাৰ্থ। আৰু শেষত আহিছে পবিত্ৰতা। বিভিন্ন কাহিনীৰ মাজেৰে কৈছে পবিত্ৰতা আনা। পবিত্ৰতা কোনটো? শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ সুচিতাৰ কথা কৈছে। এক কৈছে বাহ্যিক, আনটো কৈছে ভাৱৰ শুদ্ধতা।
বাহ্যিকটো বাৰু যেনতেন, ভাৱত যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে লাভ নাই। এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন, আৰু মনৰ শুদ্ধতাৰ কাৰণে মই অলপ আগতে ক'লোঁ, ব্যাসদেৱে লিখি থৈ গৈছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেনা বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। তৃতীয় স্কন্ধৰ পৰা লক্ষণবিলাক আৰম্ভ হৈছে। যদিও ভাগৱতৰ 10টা লক্ষণ আছে, মূল উদ্দেশ্য হৈছে দশম লক্ষণটো আশ্ৰয়। শৰণ ক'ত ল'ম, আশ্ৰয় ক'ত ল'ম? কোনো প্ৰাণী আশ্ৰয়বিহীন হৈ জীয়াই থাকিব নোৱাৰে। আমি সকলোৱে কিহবাত নহয় কিহবাত আশ্ৰয় লওঁ, শাৰীৰিকভাৱেও আধ্যাত্মিকভাৱেও। আপুনি বৰষুণ আহিছে, ছাতিৰ আশ্ৰয় ল'লে, ক'ৰবালৈ যাব লাগে, গাড়ীত উঠিল, চাইকেলত উঠিল, মটৰচাইকেলত উঠিল, ভোক লাগিছে, অন্ন খাইছে, মুঠতে কিবা নহয় কিবাত আশ্ৰয়। কিন্তু এই আশ্ৰয় যিটো মনুষ্য জীৱন সফল কৰিবৰ কাৰণে, মায়াৰ নিবৃত্তি আৰু পৰমানন্দ প্ৰাপ্তিৰ কাৰণে আপুনি আশ্ৰয় ক'ত ল'ব, এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। দশম লক্ষণটোক, আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে 9টা লক্ষণ বৰ্ণনা কৰিছে, বাকীখিনি চব আনিছে। আৰু আহি আমি এতিয়া একাদশ স্কন্ধ পাইছোঁ। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত, 28,000 ঋষিমুনি একত্ৰিত হৈছে। নৈমিষ শব্দটো নিমিষৰ পৰা আহিছে। নিমিষ মানে সময়ৰ এটা জোখ, চকুৰ পলক মাৰোতে যিমান সময় লাগে তাক এক নিমিষ বুলি কয়। পদ্মপুৰাণত কথা আছে, এবাৰ প্ৰয়াগ ক্ষেত্ৰত কিছু ঋষিমুনিয়ে ভগৱান নাৰায়ণৰ দৰ্শন পায়। দ্বাপৰৰ শেষ, কলিযুগৰ আৰম্ভণি, প্ৰাক মুহূৰ্ত। ঋষিসকলে অনুৰোধ কৰিলে ভগৱান নাৰায়ণক, হে প্ৰভু, বৰ ভয়ানক কলিযুগ আহি আছে, মানুহৰ মনবিলাক মলিন হৈ যাব, আনন্দ বিচাৰি হাবাথুৰি খাব, শাস্ত্ৰৰ প্ৰতি ইচ্ছা নাযাব, ধৰ্মৰ নামত ভণ্ডামি চলিব, পইচা পাতিৰ কাৰণে নিজৰ মানুহ আপোন বুলি যাক ভাবি আছে তেওঁলোককেই বধ কৰিবলৈ কুণ্ঠাবোধ নকৰিব, বহুত মনবিলাক মলিনতাৰে ভৰি পৰিব। এই কলিযুগৰ মানুহে আনন্দ পাব পৰা, কল্যাণ পাব পৰা, তেওঁলোকে যাতে কল্যাণ সাধিব পাৰে, তাৰ কাৰণে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ। আমাক এটুকুৰা স্থান দিয়া, যিটো স্থানত নিৰন্তৰ 1000 বছৰ যজ্ঞ কৰিব যাতে আমি পাৰোঁ, যাতে কোনো অপশক্তিয়ে আমাক বাধা দিব নোৱাৰে। আৰু ভগৱান নাৰায়ণে ক'লে, মোৰ চক্ৰটো প্ৰক্ষেপণ কৰিছোঁ, ইয়াৰ লগত যোৱা, য'ত ইয়াৰ নেমিবিলাক পৰিব। নেমি মানে চাইকেলৰ চকাৰ মাজৰ স্পকবিলাক, ঠিক তেনেকৈ চক্ৰৰ মাজৰ যিবিলাক শলা সেইবিলাকক নেমি বুলি কয়। এই নেমিবিলাক য'ত পৰি যাব, চক্ৰটো য'ত ৰৈ যাব, সেই জেগাত তোমালোকে যজ্ঞ কৰিবা। আৰু এটা সময়ত য'ত গৈ পৰিলগৈ, তাত নেমিবিলাক পৰিলগৈ এখন অৰণ্যৰ মাজত। নেমিখিনি পৰাৰ কাৰণে নৈমিষ হ'ল, আৰু অৰণ্যত পৰাৰ কাৰণে নৈমিষাৰণ্য হ'ল। আৰু এছাম লোকৰ মতে এই চক্ৰটো নিমিষতে গৈ পৰিছিল, মানে প্ৰক্ষেপণ কৰাৰ লগে লগে নিমিষতে, আমাৰো কয় নিমিষতে কামটো চেছ কৰিলে, মানে একেবাৰে কম সময়। সেইকাৰণে নৈমিষাৰণ্য। 28,000 ঋষি একেলগে বহিছে, সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিছে, আৰু সৌনকে প্ৰশ্ন কৰিছে। সৌনক কোন? নৈমিষে সুতমাসীন অভিবাদ্য মহামতিম কথামৃত ৰসস্বাদ কুশল সৌনক অব্ৰবীত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 3 নম্বৰ শ্লোক। সৌনক কাক কৈছে? যিজন কথামৃত পান কৰাত কুশল, কথামৃত ৰসস্বাদ কুশল, যিজন শ্ৰৱণত পাকৈত, সেইজনক সৌনক বুলি কৈছে। আৰু এই সৌনকক 28,000 ঋষিৰ মুখীয়া বনাই তেওঁক আগবঢ়াই দিছে, তুমিয়ে আমাৰ হৈ প্ৰশ্ন কৰা। আৰু সৌনকে সুতমুনিক প্ৰশ্ন কৰা আৰম্ভ কৰিছে। সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ।
সৌনকে কৈছে কলিযুগ পৰম পাতকী কলি আহিছে বুলি গম পাই 1000 বছৰ যজ্ঞ কৰিলোঁ, যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, তথাপিও যিটো ফল বাঞ্ছা কৰিছিলোঁ সেইটো নাপালোঁ, মিছাতে 1000 বছৰ আমাৰ গ'ল। সেইকাৰণে সৌনকে এতিয়া কৈছে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যদ বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তন্না সমচিতুম অৰ্হসি 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহৰ পুংসাম একান্তত শ্ৰেয়, কলিযুগৰ মানুহৰ আটাইতকৈ কল্যাণকাৰক শ্ৰেষ্ঠ কৰ্ম কি এইটো আমাক কোৱা, মানে আমি কি কৰা উচিত, আমি কি কৰা উচিত, এই প্ৰশ্নটো হৈছে সৌনকৰ মেইন। সৌনকৰ মূল 6টা প্ৰশ্ন। কল্যাণ কাক কয়, কল্যাণ কেনেকৈ পাব পাৰি, ভগৱান কৃষ্ণই কিয় অৱতাৰ লৈছিল, প্ৰভু ভগৱানে অৱতাৰ লৈ কি কি লীলা কৰিলে, তেওঁ অৱতাৰ লৈ দাদা বলৰামৰ লগত কি কি লীলা কৰিলে, আৰু প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণলৈ যোৱাৰ পাছত ধৰ্মই কোন দিশে গতি কৰিলে। 6টা প্ৰশ্নৰ আধাৰত ভাগৱত আগবাঢ়িছে। সৌনকে প্ৰথমে এটা কথা ক্লিয়াৰ কৰি দিছে যে হে সুতমুনি, তুমি উপায়টো এনেকুৱা নিদিবা যাতে বহুত দীঘলীয়া হয়, কাৰণ আমি 1000 বছৰ অলৰেডি যজ্ঞ কৰিলোঁ, আমাৰ সেইটো এনেই গ'ল। কলিযুগৰ এনেকুৱা সুবিধা নাই, কিয়, কাৰণ কলিযুগৰ মানুহৰ বয়স একেবাৰে কম। প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয় মন্দীয় ভাগ্য হি উপদ্ৰতা 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। প্ৰায়েনা অল্পায়ুষ, কলিযুগৰ মানুহৰ আয়ুস কমিব। কিমান? প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত, 20 বৰিষ যায় বালক ক্ৰীড়াত, আউৰ 20 যায় জৰা অৱস্থাত, জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। তাৰমানে মানুহৰ আয়ুস কেৱল 100 বছৰ কলিযুগত, তাৰে আধা শুই থাকোঁতে যায়। 20 বছৰ বালক খেলা ধূলাত গ'ল, 20 বছৰ বৃদ্ধ অৱস্থাত গ'ল, একো কৰিব নোৱাৰে। যিকণ আয়ু যুৱ অৱস্থাত থাকে ইও কাম ক্ৰোধ লোভ মোহত পাৰ হৈ যায়। গতিকে যিটো উপায় দিবা, সুতমুনিক কৈছে তুমি যিটো উপায় দিবা এইবিলাক চব চিন্তা কৰি ল'বা। 8টা বস্তু কলিযুগত হ্ৰাস পাব, বুজি লওক। ভাগৱতে কৈছে কলিযুগত 8টা বস্তু হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক ভাগৱত। 8টা বস্তু কলিযুগত হ্ৰাস পাব। প্ৰথমটোৱে দিছে ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি। 8টা বস্তু হ্ৰাস পাব। লগতে সৌনকে আৰু কৈছে হে সুতমুনি, তুমি যিটো উপায় দিবা, আগতে আমাৰ কথাটো শুনি লোৱা, কাৰণ এয়া লাপি লোপা নহয়, আমাৰ দৰে অজ্ঞ নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। তেওঁলোকে কৈছে আমি বিভিন্ন শাস্ত্ৰ পঢ়িছোঁ, বিভিন্ন শাস্ত্ৰত বিভিন্ন কথা কৈছে। কোনোবাই কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, কোনোবা শাস্ত্ৰত আছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত আছে দান দক্ষিণা দিয়া, ক'ৰবাত আছে ধ্যান ধাৰণা সমাধি কৰা, বিভিন্ন কৰ্মৰ কথা কৈছে। শাস্ত্ৰও বহুত আছে। সেইকাৰণে হে মুনিবৰ, তোমাক অনুৰোধ কৰিছোঁ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা, কলিযুগৰ মানুহে কি কৰা উচিত, কৰ্তব্যটো কি, কি কৰিলে আমি পৰম আনন্দ পাম, মায়াৰ পৰা পৰিত্ৰাণ পাম, যিটো আজি আমি মায়াৰ তৰণৰ উপায় এতিয়া আলোচনা কৰিম। কি কৰিম? আৰু তেতিয়া সুতমুনিয়ে কোৱা আৰম্ভ কৰিছে, যদিও প্ৰথমে ক্লিয়াৰ কৰি দিলে এটা শ্লোকতে কলিযুগৰ মানুহৰ প্ৰধান কৰ্তব্য কি। সবেই পুংসাম পৰো ধৰ্ম যতো ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি 1:2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। প্ৰথমে সুতমুনিয়ে ক'লে যে হে সৌনকাদি ঋষি সমস্ত, কলিযুগৰ মানুহৰ প্ৰধান আৰু প্ৰমুখ যদি কিবা কৰ্তব্য আছে কল্যাণকাৰক, সেইটো হৈছে কৃষ্ণত ভক্তি। কিন্তু এই কৃষ্ণ ভক্তি কেনেকৈ কৰিবা, 2টা চৰ্ত দি দিলে খালি। অহেতুকি, হেতু থাকিব নোৱাৰিব নিষ্কামভাৱে, অপ্ৰতিহত কণ্টিনিউ, নিৰন্তৰে বোলাৰ হৰি হৰি। আমিতো গাওঁ অধ্যায়ৰ শেষত নিৰন্তৰে ডাকি বোলা ৰাম ৰাম, কিন্তু নিৰন্তৰ বস্তুটো বুজি নলওঁ। নিৰন্তৰ মানে কণ্টিনিউ, মাজত ব্ৰেক থাকিব নোৱাৰিব।